নমস্কাৰ কুহিপাত ক্ৰিয়েশ্যনলৈ আপোনালোকক স্বাগতম আজি এক নতুন বিষয়বস্তুলৈ আপোনালোকৰ ওচৰলৈ আহিছো ফুলা সৰিয়হ দৰা দেখি আপোনাৰ যদি মন ভৰা নাই তেন্তে আপুনি প্ৰেমিক কেতিয়াও হ'বই নোৱাৰে অসমৰ গাঁৱৰ পথাৰসমূহ ক্ৰমাৎ হালধীয়া হৈ পৰিছে যেন পথাৰসমূহত হালধীয়া এখন দলিচাহে পাৰি থৈছে শীতৰ আমেজ লৈ ফুলা সৰিয়হ দৰাৰ কাষৰে যাওঁতে আপুনি অনুভৱ কৰিব এতিয়া মিঠা সুগন্ধ আৰু সুবাস আপোনাৰ কাষত যদি পেয়সী থাকে আপুনি নতুনকৈ ফুলা সৰিয়হৰ প্ৰেমত পৰি আপোনাৰ পেয়সীকো পাহৰি যাব সঁচাকৈয়ে ফুলা সৰিয়হ অনন্য একেদৰে ফুলা সৰিয়হ দৰাৰ মাজলৈ গৈ ফটো উঠা আপোনাৰ হ'ব অন্যতম চখ আপুনি ফুলা সৰিয়হ দৰা ছিঙি ভাঙি পেলাই ফটো উঠি নাভাবিব সৰিয়হ ফুলৰ সৌন্দৰ্য ম্লান কৰি পেলাম বুলি ফটো উঠি থকা সময়ত আকৌ সৰিয়হ সিঁচা গৰাকীয়ে সৰিয়হ নষ্ট কৰাৰ বাবে আপোনাক গালিৰে থকা সৰকা কৰিব তেতিয়া আপোনাৰ প্ৰেমিক মনটো কৰবালৈ উৰা মাৰিব চাওকচোন সৰিয়হ ফুলে অকল মৌ-মাখি পখিলাকো আকৰ্ষণ কৰা নাই আপোনাকো কেনেকৈ আকৰ্ষণ কৰিছে মৌ-মাখি পখিলাৰ সৈতে সৰিয়হ ফুলৰ সহবাস নাচোন যদি আপুনি স্বচক্ষে দেখা নাই সৰিয়হ ফুল ভাল পাব কেনেকৈ এবাৰ আমাৰ স্কুলৰ ছাৰে কোৱা মনত আছে হয়নে নহয় নাজানো শেৱালী কবি ৰত্নকান্ত বৰকাকতি পুৱাতে ওলাই গৈ ফুলা সৰিয়হ এডৰা পালে তাতে গৈ বিমুগ্ধ হৈ সন্ধ্যা লগাৰ পাছতহে ঘৰ আহি পালে কিমান প্ৰেমিক হলে সৰিয়হ ফুল ভাল পাব পাৰে আচলতে প্ৰকৃতি যেতিয়া মোহময় হয় আপুনি নভবাকৈয়ে দুৰ্দান্ত প্ৰেমিক হৈ পৰে কিমান কবিয়ে হালধীয়া ৰঙৰ প্ৰেমত পৰি কাব্য ৰচনা কৰিলে বৰ্তমানেও কৰি আছে অনন্য এই সৰিয়হ সেউজীয়াৰ পৰা হালধীয়া হোৱা ফুলৰ দলিচা ধন্যবাদ বিষয়টো যদি ভাল পাইছে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি আমাক কৃতাৰ্থ কৰিব